নমস্কাৰ মই ভাস্কৰ ঠাকুৰীয়া আৰু গ্ৰন্থলাপলৈ স্বাগতম আজি এখন নাটক লৈ আহিছো গিৰীশ কাৰ্নাডৰ তুগলক কিয় কাৰণ দুটা এক নম্বৰতে নাটক আৰু দুই নম্বৰতে বৰ্তমান সামগ্ৰিক বিশ্বৰ পৰিস্থিতি নাটক কিয় কাৰণ আমি যদি ষ্টৰী টেলিং কথাটো কওঁ তেতিয়াহ'লে হয়তো আৰম্ভণিতে সাধু কথা আছিল তাৰে পিছত নাটক আহিল আৰু নাটকৰ এটা গুণ আছিল যে নাট্যকাৰে লিখা সংলাপ কাহিনী ভিতৰত অভিনেতাই সন্মুখাসন্মুখিকৈ দৰ্শকৰ লগত বাৰ্তালাপ কৰে সি দৰ্শকৰ মনত সোমাই পৰে মানুহৰ মানসপটত নাটকখন সোমাই পৰে তাৰ কাহিনী সোমাই পৰে তাৰ এথিক্স সোমাই পৰে লাহে লাহে নাটকৰ পৰিৱৰ্তে চিনেমা আহিল তথাপিও নাটক বাছি আছিল তাৰে পিছত টিভি আহিল তেতিয়াও নাটক বাছি আছিল তাৰ পিছত ইণ্টাৰনেট আহিল নাটকৰ জোৰ কমি গ'ল এতিয়া ৰীল আহিল সেইকাৰণে হয়তো বিগ বাজেট নাটক এতিয়াও আছে নাটকে তাৰ ভাৱ সলাইছে বিগ বাজেট নাটক যিটো আছে তাৰ পৰিমাণটো কমি গৈছে তাৰ বাবে তুগলকৰ নিচিনা নাটক আলোচনা কৰাটো অতি জৰুৰী আৰু দ্বিতীয় কথাটো হ'ল সামগ্ৰিক বিশ্বৰ পৰিস্থিতি বিভিন্ন ৰাষ্ট্ৰৰ প্ৰধান নেতাসমূহক যদি আমি নাটকৰ ভাষাত আলোচনা কৰিব খোজো মই সম্যক জ্ঞানেৰে মই এইটো বুজো যে শেক্সপিয়াৰৰ কিং লিয়েৰ যদি কোনোবা পাগল ৰজা যি নিজৰ গুণানুকীৰ্তনৰ কাৰণে নিজৰ ইগোৰ কাৰণে গোটেই নিজৰ ৰাজ্যখনে ধ্বংস হ'বলৈ দিব পাৰে তেতিয়াহ'লে কিং লিয়েৰৰ কথা মনত আহে আৰু কোনোবা তেজ পিপাসু ৰজাৰ কথা যদি ভাবোঁ তেতিয়াহ'লে হয়তো হেমলেট আৰু ভাৰতীয় প্ৰেক্ষাপটত ব্যংগাত্মকভাৱে তুগলকৰ নামটো বাৰে বাৰে আহে গিৰীশ কাৰ্নাডে 60ৰ দশকত লিখিছিল গিৰীশ কাৰ্নাড এজন এনেকুৱা মানুহ মাতৃভাষা আছিল মাৰাঠী অক্সফৰ্ডত গণিত পঢ়ি থাকোঁতে তেওঁ য়য়াতি লিখিলে জজাতিৰ কথা কেতিয়াবা আমি পিছত পাতিম আজিৰ বিষয়বস্তু তুগলক তুগলকৰ যিটো ভাৰতীয় বুৰঞ্জীত বা জনমানসৰ ভাৱ আছে যে পাগল ৰজা মূৰ্খ ৰজা জ্ঞানী মূৰ্খ কিন্তু গিৰীশ কাৰ্নাডে তুগলকৰ যিটো চৰিত্ৰ তাত তাৰ ভাল তাৰ বেয়া সকলো গুণ ধৰি ৰাখিব খুজিছে মানুহজন বুদ্ধিমত্তাৰে অতি বুদ্ধিমত্তা ছেকুলাৰিজিমত তেওঁৰ হয়তো আন বহু ৰজাতকৈ বেলেগ আছিল আৰু তেওঁৰ যিটো অভিস্পা আছিল যিটো হ'ব লাগে বুলি ভাবিছিল যে ভালখিনি সেইটোতো কিজানি গিৰীশ কাৰ্নাডে প্ৰশ্ন কৰা নাই কিন্তু হয়তো এই কিং লিয়েৰেই হওক তুগলকেই হওক বা হেমলেটেই হওক এই ক্ষমতাৰ লোভ এই নিজৰ সকলোকে হাতৰ মুঠিত ৰখাৰ কাৰণে কিমান ওপৰত বা তলত চদংখী ভংগী হ'ব পাৰে তাৰেই এটা ৰূপ তিনিখন নাটকতে আমি তুগলকত আহিম আলোচনাটো বেচিকেলি তুগলকৰ ওপৰত নহয় তুগলক গিৰীশ কাৰ্নাডে লিখা তুগলক নাটকখনৰ মেইন চৰিত্ৰ তুগলকৰ শেষত নিশ্চয় অন্তটো ট্ৰেজিক নিসংগ ৰজা যি ক্ষমতাৰ বাবে বহু কিবা কৰিলে ভাল হোৱা বুলিও বা দেশৰ ভালৰ বাবেও বহু কিবা কৰিব খুজিলে অৱশেষত হ'ল নে নহ'ল ইয়াতে দুটা বেলেগ চৰিত্ৰৰ কথাহে মই আলোচনা কৰিব খুজিম এই নাটকখনত আজম আৰু আজিজ ইতিহাসৰ যে জ্ঞান আছে সি জানে যে তুগলকৰ বহুকেইটা সিদ্ধান্ত দেশত ধুমুহা আনি দিছে আৰু বহুকেইটা সিদ্ধান্তই অৱশেষত তেওঁ ঘূৰাই ল'ব লগা হৈছে প্ৰথমতে ধৰক ৰাজধানী পৰিৱৰ্তন কৰাৰ তেওঁৰ যিটো ভূমিকা আছিল তাৰ পিছত সোণৰ পৰিৱৰ্তে তামৰ মুদ্ৰা প্ৰচলন কৰা তেওঁ জিজিয়াকৰ উঠাই দি যিটো ধৰ্মনিৰপেক্ষতাৰ প্ৰচাৰ কৰিব খুজিছিল গোটেইকেইটাই আছিল সেই সময়ত অভাৱনীয় বা অকল্পনীয় চিন্তা আৰু হয়তো শেষ লক্ষ্যটো অতি ভাল কিন্তু মই ক'ব খুজিছিলোঁ দুটা ছাইড কেৰেক্টাৰ আজম আৰু আজিজ এই দুটা কিন্তু অতি মাৰাত্মক কেৰেক্টাৰ এই নাটক এই দুটা কেৰেক্টাৰ হ'ল সাধাৰণতে দুজন চোৰ হঠাৎ কিছুমান ৰজাই কৰাৰ সিদ্ধান্তৰ বাবে কাৰণ বেছিভাগ প্ৰজাৰে দুখ দুৰ্গতিৰ ঠাই নোহোৱা হ'ল
ৰজাৰ কৰা কিছুমান সিদ্ধান্তৰ বাবে সেইখিনি সময়ৰ ইষ্টাব্লিছ এলিট ধনিকসকল খঙত আহি পৰিছিল আমাৰ কি হ'ব ঐতিহ্যতাৰ কি হ'ব আমাৰ ধৰ্মৰ কি হ'ব আমাৰ ব্যৱসায়ৰ কি হ'ব কিন্তু আজম আৰু আজিজ আছিল অতি চালাক ক্যাৰেক্টাৰ গিৰিশ কাৰ্নাডৰ কল্পনাৰ সৃষ্টি তেওঁলোকে প্ৰত্যেকটো পৰিস্থিতিৰে সুবিধা ল'বলৈ শিকিছিল নাটকখনত যেনেকে যেতিয়া সোণৰ মুদ্ৰা সলনি হৈ তামৰ মুদ্ৰা হ'ল আজম আৰু আজিজে কি কৰিলে নকল মুদ্ৰা ছপাবলৈ ধৰি অতি ধনী হ'বলৈ যেতিয়া ৰাজধানী সলনি হৈ মানুহবিলাক বাটত দুৰ্ভিক্ষ হৈ মৰিব ধৰিলে তেতিয়া আজম আৰু আজিজে হিন্দু পণ্ডিত হৈ মানুহবিলাকৰ সেৱা সৎকাৰ কৰি পইচা ল'বলৈ চেষ্টা কৰিলে তিনিটা লেয়াৰৰ সমাজ আছিল তেতিয়াও আছিল আজিও আছে লেয়াৰ 1 এলিট তেওঁলোকে যেটো প্ৰচলিত ব্যৱস্থা সেইটো চলি থাকিব বিচাৰে নহলে তেওঁলোকৰ যিখন ৰঙীন পৃথিৱী সেইখন ধ্বংস হৈ যাব যিখিনি তলৰ মানুহ তেওঁলোকে তেতিয়াও মৰিছিল এতিয়াও মৰিব সদায় মৰি থাকিব কিন্তু আজম আৰু আজিজৰ দৰে প্ৰত্যুৎপন্নমতি কিছুমান মানুহ প্ৰতিটো প্ৰজন্মতেই জন্ম হয় তেওঁলোকে পৰিস্থিতিৰ সুবিধা লয় আৰু নিজৰ মুখা সলনি কৰি সেই সময়ত ধনবান আৰু বলবান হয় সেইটো পাৰ্সপেক্টিভতেই আমি ভাবোচোন যে ব্ৰিটিছ যেতিয়া ভাৰতত আহিছিল কিমান ব্ৰিটিছ আছিল 5000 6000 সৈনিক তো ব্ৰিটিছক এখন পিছত সেইখন ৰাজ্য দখল কৰিবলৈ হয়তো এই আজম আজিজ বা আমাৰ পূৰ্বপুৰুষৰ কোনোবাই জানো সহায় কৰা নাছিল তেতিয়াহ'লে আমি ব্ৰিটিছক দোষ দিব লাগে নে আমাৰ সমাজত থকা আজম আৰু আজিজক দোষ দিব লাগে আমি মানৱতাৰ বহু কথা কওঁ কিন্তু এই তিনিটা লেয়াৰত কোনটো দিশে যেটো মানৱতাৰ প্ৰকৃত পদাৰ্থ কোনজনে কৰি আছে বাৰু এইটো হয়তো আমি ভাবিব লাগিব তাৰ বাবে হয়তো সকলোকে মানৱতাৰ সংজ্ঞা পুনৰ বিচাৰ কৰিব লাগিব হয়তো আজম আৰু আজিজৰ নিচিনা যদি আমি সকলো হৈ যাওঁ তেতিয়াহ'লে হয়তো আমি কোনোবা গৃহযুদ্ধৰ পিনে গুচি যাম আমাৰ সাধাৰণ মানুহৰ মাজত যদি কৰুণা দয়া ত্যাগ আৰু সঁচা কোৱাৰ সাহসটো থাকে তেতিয়াহ'লে হয়তো সেই গৃহযুদ্ধ আমি ৰখিব পাৰিম তাৰ বাবে হয়তো আমি ডিজিটেল পৃথিৱীৰ পৰা আঁতৰি ইজনে সিজনক বুজা কথা পতা কিতাপ পঢ়া যদি কিতাপ নপঢ়ে খেলা ধূলা কৰা এইবিলাকৰ পৃথিৱীলৈ গুচি অহাটো অতি দৰকাৰী আৰু যদি হয় ডিজিটেল এৰি নাটক আকৌ যদি ৰিভাইভ হয় বিগ বাজেট টুগলক বিগ বাজেট শুনিছোঁ এখন ভাল নাটক হামাৰে ৰাম চলি আছে তো এইখন অতি বিগ বাজেট কিন্তু সৰু সৰু নাটক সৰু সৰু ইণ্টাৰেকশ্যন সৰু সৰু কফি হাউচ ষ্টক এইবিলাকৰ অতি দৰকাৰ আমি আৰু আহিম হয়তো অসমীয়া কিতাপ এখন লৈ ইংৰাজীত কথা পাতিম তেতিয়ালৈ ধন্যবাদ লগ পাম